এইজনী মোৰ ছোৱালীজনী, তাইৰ 3 মাহ হ'ব হ'ল। আৰু এয়া মোৰ ভাইটি, আৰু এয়া মই। আজি হৈছে ৰাখী বন্ধন আৰু ভাইটিক ৰাখী পিন্ধাম আমি। ভণ্টি, মই বা আমি তিনিওজনীয়ে মানে তাক ৰাখী পিন্ধাওঁ। সি যেতিয়া জন্ম হৈছিল তেতিয়াৰ পৰাই। আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ। ব্লগটো বেছি ডাঙৰ নহয়, সৰু ব্লগ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে সকলোৱে ভাল পাব। ৰাখী বন্ধন যোৱা বহুত দিনেই হ'ল, কিন্তু মই ভিডিঅ' বনাই ৰাখিছিলোঁ, দিব পৰা নাই। সকলোৱে গম পাইছে ছোৱালী এজনী হৈছে মোৰ, গতিকে তাইৰ লগত লাগি থাকোঁতে মই মোবাইল চুবলৈ সময় নাপাওঁ। মানে স্পেচিয়েল অকেজন কিছুমানত ভিডিঅ' বনাই ৰাখোঁ দিম বুলি, কিন্তু দিব পৰা হোৱাগৈ নাই। এইটো ব্লগকে এডিট কৰিবলৈ মোৰ বহুত দিন লাগিলে, অকণকৈ ছোৱালীৰ লগত লাগি থাকিব লাগে, সেইকাৰণে। ফাইনেলি আজি দিমগৈ আৰু ভিডিঅ'টো। 15-20 দিনমানেই হ'ল চাগে ৰাখী বন্ধন যোৱা। তথাপিও দিম বুলি যেতিয়া কৰি থলোঁ ভিডিঅ'খিনি, গতিকে দিম আৰু। প্ৰথমতে মই পিন্ধাইছোঁ ৰাখী, তাৰপিছত ভণ্টিয়ে পিন্ধাব। তাৰপিছত ভণ্টিৰ লগত লগ লাগি সি বাৰ ঘৰলৈ যাবগৈ, বা তাত গোটাই মানে ৰেডি হৈ আছে ৰাখী পিন্ধাবলৈ তাক। এনে গৰম বহুত আছিলে, ভাইটি ঘামি জামি অৱস্থা নাই। ৰাখী পিন্ধাই হৈ গ'ল, মিঠাই খালোঁ, খোৱালোঁ। এতিয়া গিফ্টৰ পৰ্ব। সি ধুনীয়া গিফ্ট লৈ আহিছে আমালৈ। ফটো পষ্ট দি আমি গিফ্ট লৈছোঁ। এতিয়া পিন্ধাব ভণ্টিয়ে। মই চেনেলটোৰ কাৰণে বহুত দিন হ'ল একো কামেই কৰিব পৰা নাই, মানে চেনেলটোত ভিডিঅ' দিব পৰা নাই। এটা ভিডিঅ' ধুনীয়াকৈ ভাইৰেল হৈছিলে, কিন্তু মই ভিডিঅ' দিব নোৱাৰোঁতে চেনেলটো আগবাঢ়িব পৰা নাই। আশা কৰোঁ এতিয়াৰ পৰা যিখিনি ভিডিঅ' দি যাম সেইখিনিও সকলোৱে আঁকোৱালি ল'ব, চাব ভালকৈ। আৰু লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল পালে, বেয়া পালে, যি পালে কমেণ্ট কৰিব সকলোৱে।